মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি বিশেষ্য পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি বিশেষণ পদৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে চোৱা, বিশেষণ পদনো কি? যি পদে বিশেষ্য পদৰ দুখ, গুণ, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ পদ বোলে। ইয়াত কি কৈছে চোৱা, যি পদে বিশেষ্য পদৰ, আমি কি পাইছিলোঁ? বিশেষ্য পদ মানে কি আছিলে? নাম বুজোৱা পদ, যেনেকৈ ৰাম, ৰহিম, বিভিন্ন নাম বুজোৱা পদ। আৰু এই বিশেষ্য পদৰ দুখ, গুণ, অৰ্থাৎ আমি যিকোনো এটা নাম ল'ব পাৰোঁ, যেনেকৈ যদু। এতিয়া যদুৰ দুখ, গুণ সেই তেনেধৰণে, যেনেকৈ আমি পানী, পৰিমাণ, পানীও আমি পাইছিলোঁ যে বিশেষ্য পদ আৰু তাৰ পৰিমাণ কিমান। সেই তেনেধৰণে বিশেষ্য পদৰ দুখ, গুণ, সংখ্যা, পৰিমাণ আদি বুজোৱা পদকে কি বুলি কোৱা হয়? বিশেষণ পদ। ইয়াত কেইটামান উদাহৰণ দিছোঁ চোৱা, ভাল, বেয়া, ধুনীয়া, অলপ, দীঘল, চুটি ইত্যাদি। অৰ্থাৎ বিশেষ্য পদৰ এইকেইটাই কি কৰিছে? দুখ বা গুণ বুজাই আছে। বিশেষণ পদক তিনিটা ভাগত ভাগ কৰা হৈছে। ইয়াত চোৱা, বিশেষণ পদ প্ৰথমটো হৈছে বিশেষ্যৰ বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। প্ৰথম ভাগটো চোৱা, বিশেষ্যৰ বিশেষণ কাক বোলে? বিশেষ্য পদৰ দুখ, গুণ, অৱস্থা, পৰিমাণ আদি বুজোৱা বিশেষণক বিশেষ্যৰ বিশেষণ বোলে। যেনে মহৎ লোক। ইয়াত চোৱা, মহৎ হৈছে বিশেষ্যৰ বিশেষণ। লোক মানে বিশেষ্য, আৰু বিশেষ্য পদৰ দুখ, গুণ বুজাইছে। ল'ৰা হৈছে বিশেষ্য পদ আৰু বিশেষ্য পদৰ কি বুজাইছে? দুখ, গুণ আদি বুজাইছে বা পৰিমাণ বুজাইছে। বহুত ল'ৰা, আৰু বহুতটোৱে হৈছে বিশেষ্যৰ বিশেষণ। তাৰপিছত ইয়াত চোৱা, কি বিশেষ্য পদৰ গুণ বুজাইছে। ল'ৰাটো কেনেকুৱা? ভাল ল'ৰা। এই ভালটোৱে হৈছে কি? বিশেষ্যৰ বিশেষণ। তাৰপিছত ছোৱালী বুলি ক'লে আমি কি বুজি পাওঁ? বিশেষ্য পদ, আৰু বিশেষ্য পদৰ গুণ বুজাইছে। ছোৱালীজনী কেনেকুৱা? ধুনীয়া ছোৱালী, দেখিবলৈ ধুনীয়া। এই ধুনীয়া শব্দটো কি? বিশেষ্যৰ বিশেষণ পদ, বা ধুনীয়াৰ পদটো হৈছে কি? বিশেষ্যৰ বিশেষণ। তাৰপিছত আছে পৰ্বত ওখটো হৈছে বিশেষ্যৰ বিশেষণ। পানী আমি পাইছিলোঁ যে বিশেষ্য পদ, আৰু পানী কেনেকুৱা? গৰম পানী। গৰমটো হৈছে কি? দুখ, গুণ বুজাইছে। গৰম পানী, অৰ্থাৎ গৰমটো হৈছে বিশেষ্যৰ বিশেষণ। পিঁয়াজ ৰঙাটো হৈছে বিশেষ্যৰ বিশেষণ। টকা, কেইটকা? 10 টকা। 10টোৱে কি? সংখ্যা বা পৰিমাণ আদি বুজালে কি হ'ব? বিশেষ্যৰ বিশেষণ হ'ব। এতিয়া ছোৱালীজনী কি বুজাইছে? সংখ্যা বুজাইছে। আমি ইয়াত পাইছোঁৱেই বিশেষণ পদৰ যে বিশেষ্য পদৰ কি বুজাব? দুখ, গুণ, সংখ্যা, পৰিমাণ বুজাব। ইয়াত যেতিয়া সংখ্যা বুজাইছে, তাৰমানে কি? ছোৱালীজনীৰ সংখ্যা কেইজনী ছোৱালী? 5জনী ছোৱালী। সংখ্যা বুজোৱাৰ লগে লগে এই সংখ্যাটো কি হ'ব? বিশেষ্যৰ বিশেষণ। 2 নম্বৰ ভাগটো চোৱা, বিশেষণীয় বিশেষণ। বিশেষণীয় বিশেষণ পদ বাক্যত ব্যৱহাৰ হৈ আন বিশেষণ পদৰ দুখ, গুণ, পৰিমাণ, সংখ্যা, অৱস্থা আদি বুজোৱা বিশেষণ পদক বিশেষণীয় বিশেষণ বোলে। অৰ্থাৎ বিশেষণীয় বিশেষণে বিশেষণ পদৰো দুখ, গুণ, পৰিমাণ, সংখ্যা বুজায়। বিশেষণ পদৰ আগতে আমি পাইছিলোঁ যে বিশেষ্য পদৰ দুখ, গুণ বুজায়, কিন্তু ইয়াত এইটো ভাগত 2 নম্বৰ ভাগটোত কি কৈছে? 2 নম্বৰ প্ৰকাৰত বিশেষণীয় বিশেষণটোৱে বিশেষণ পদৰো দুখ, গুণ বুজায়। এতিয়া চোৱা, উদাহৰণস্বৰূপে সি বৰ বেয়া ল'ৰা। ইয়াত বেয়াটো আমি জানোৱেই যে কি পদ? বিশেষণ পদ, অৰ্থাৎ ল'ৰা, অৰ্থাৎ বিশেষ্য পদৰ দুখ, গুণ বুজাইছে। ল'ৰাটো হৈছে বিশেষ্য পদ, আৰু এই বিশেষ্য পদৰ দুখ, গুণ বুজাইছে, দুখ বুজাইছে যে বেয়া ল'ৰা, হয় নাই? বেয়াটো হৈছে বিশেষণ পদ, আৰু এই বিশেষণ পদৰো কি বুজাইছে? দুখ আৰু দুখ, গুণ বুজাইছে। তাৰমানে বেছিকৈ বৰ বেয়া ল'ৰা, সি বেয়া ল'ৰা, কিন্তু আমি অকণমান জোৰ দি কৈছোঁ কি? সি বৰ বেয়া ল'ৰা, অৰ্থাৎ বৰ
বেয়া ল'ৰা বৰটো হৈছে কি বিশেষণীয় বিশেষণ তেনেকৈ এতিয়া চোৱা টিকটিকিয়া ৰঙা জবা ফুল এতিয়া জবা ফুল পাহৰ দুগুণ বুজাইছে কি ৰঙাটোৱে ৰঙা জবা হয়নে ৰঙা জবা ফুল কিন্তু ৰঙাটো আমি অকমান জোৰ দি কৈছো টিকটিকিয়া ৰঙা আৰু এইটোৱে হৈছে কি বিশেষণ পদৰ দুগুণ বুজাইছে এটো বিশেষণ পদ আৰু বিশেষণ পদৰ দুগুণ বুজাইছে অৰ্থাৎ আমি জোৰ দি কৈছো টিকটিকিয়া ৰঙা তাৰ পিছত চোৱা আৰু এটা উদাহৰণ চোৱা বৰ শান্ত লৰা বিশেষ্য পদৰ ইয়াত গুণ বুজাইছে শান্ত লৰাটো কেনেকুৱা শান্ত আৰু শান্তটো আমি অকমান জোৰ দি কৈছো বৰ শান্ত লৰা অৰ্থাৎ এইটোৱে হৈছে কি বিশেষণীয় বিশেষণ তাৰ পিছত ৩ নম্বৰ চোৱা ক্ৰিয়া বিশেষণ বাক্যত ব্যৱহাৰ হৈ ক্ৰিয়াৰ অৱস্থা সময় গুণ আদি বুজোৱা বিশেষণক ক্ৰিয়া বিশেষণ বোলে যেনে বতা ধীৰে ধীৰে বলিছে বতা কেনেকৈ বলিছে ধীৰে ধীৰে অৰ্থাৎ এই ধীৰে ধীৰে শব্দটোৱে হৈছে ক্ৰিয়া বিশেষণ ক্ৰিয়াৰ কি বুজাইছে অৱস্থা বুজাইছে সময় আৰু গুণ বুজাইছে ক্ৰিয়া বুলি ক'লে আমি কি বুজি পাওঁ ক্ৰিয়া মানে কাম কৰা অৰ্থাৎ বলিছে পঢ়িছে পঢ়িবা এইবোৰ হৈছে কি ক্ৰিয়াপদ আৰু এই ক্ৰিয়াৰ অৱস্থা সময় গুণ আদি বুজাইছে বতা বলিছে বলিছে কিন্তু কেনেদৰে বলিছে ধীৰে ধীৰে বলিছে তাৰ পিছত লৰাটো চিঞৰি পঢ়িছে পঢ়িছে কেনেকৈ পঢ়িছে চিঞৰি পঢ়িছে অৰ্থাৎ কি কৰিছে ক্ৰিয়াৰ অৱস্থা সময় বা গুণ বুজাইছে এই ক্ৰিয়াৰ অৰ্থাৎ পঢ়িছে কেনেকৈ পঢ়িছে চিঞৰি পঢ়িছে অৰ্থাৎ চিঞৰিটো হ'ব কি ক্ৰিয়া বিশেষণ তাৰ পিছত নিতৌ পঢ়িবা পঢ়িবা পঢ়িবাটো হৈছে ক্ৰিয়া আৰু ক্ৰিয়াৰ কি কৈছে পঢ়িবা কেতিয়া পঢ়িবা নিতৌ পঢ়িবা তাৰমানে সদায় পঢ়িবা নিতৌটো হৈছে কি ক্ৰিয়া বিশেষণ তাৰ পিছত লাহে লাহে যোৱা যোৱাটো হৈছে ক্ৰিয়া আৰু কেনেকৈ যোৱা লাহে লাহে অৰ্থাৎ লাহে লাহে হৈছে ক্ৰিয়া বিশেষণ আহা খৰকৈ আহা আহাটো হৈছে ক্ৰিয়া আৰু খৰকৈ আহা এই খৰকৈ হৈছে ক্ৰিয়া বিশেষণ তেনেকৈ সি বেগাই গৈছে গৈছেটো হৈছে ক্ৰিয়া আৰু কেনেকৈ গৈছে বেগাই গৈছে আৰু বেগাইটো হৈছে কি ক্ৰিয়া বিশেষণ তেনেকৈ আমি আৰু উদাহৰণ চাব পাৰোঁ ভাৰত এখন বিশাল দেশ এভাৰেষ্ট বিশ্বৰ আটাইতকৈ ওখ শৃংগ জোৰকৈ বৰষুণ দিছে নেপোলিয়ন চুটিচাপৰ মানুহ আছিল মইনাই পাঠ চিঞৰি চিঞৰি পঢ়িছে মই চোৱা তলত আণ্ডাৰলাইন কৰা বোৰে হৈছে বিশেষণ পদ এতিয়া তোমালোকে বুজি পালানে বাৰু বিশেষণ পদৰ ভাগ কেইটা আৰু ইয়াৰ উদাহৰণ